हेलो फ्रेंड्स की खबर आशा करो सकलो भाले আছে আজি ওলাই আহিছো চাহ খাবৰ কাৰণে জাস্ট এনে এটা নাইট ৰাইডত ওলাই আহিছো অনলি চাহৰ কাৰণে প্ৰায় আহি থাকো বাৰু চাহ খাবৰ কাৰণে আমনিলে আহিছো আজি চাহ খাবৰ কাৰণে বহুত ধুনীয়া একাপ চাহ পোৱা যায় তাত সেইভাবে আহো প্ৰায় আহি থাকো আমি আৰু এটা কথা কৈ দিও যে আমনিলে যে আহো আমি আমনিলে আহোতে আমাৰ 200 টকা তেল পুৰে আৰু চাহ কাপৰ দামটো কৈ দিও চাহ কাপৰ দাম হৈছে 20 টকা 20 টকাৰ কাৰণে আমি 100 টকা 200 টকা তেল পুৰি আমনিলে আহো এটো এটা বহুত ডাঙৰ কথা আমাৰ লৰা মানুহ এটোই কথা হয় কাৰণ আমাৰ হৈছে ঘোৰাটো মেইন চাহ কাপ মেইন নহয় আমাৰ ঘোৰাটো মেইন প্ৰায় লৰাবিলাকে কৰে হয়তো চাগে জনে জনে কৰে কমেন্ট কৰি জনাবচোন যে কোনে কোনে এনেকুৱা কৰে যে 100 টকা তেল পুৰি 10 টকা 20 টকা চাহ খাবৰ কাৰণে যায় কমেন্ট কৰিব মোক জনাব গৈ আছো পামগে আৰু সামগুৰি পাইছোহি আমি জাস্ট সামগুৰি পৰা আৰু বেছি দূৰ নাথাকে আমনিলে পামগে আৰু জাস্ট এইটো চাওক এটা হাতী লৈ গৈছে বনোৱা হাতী বলক এতিয়া গৈ থাকো আমি এই জনা লৈ গৈছে চাওক হাতী কোবালে নি আছে হয়তো বনাই আনিছে সম্ভৱ আৰু এটা কথা আমি ভাবি আছো যে একদিন কি কৰো যে গুটে ৰাতিটো ৰাইড কৰো বুলি ভাবি আছো এটা নাইট ৰাইড ডাঙৰ এটা নাইট ৰাইড যাও বুলি ভাবি আছো কোত যাও কমেন্ট কৰি কবচোন আপোনালোকে জনে জনে জানে কিছুমান জায়গাৰ নাম কবচোন যে 1000 বা 800 কিলোমিটাৰ তেনেকুৱা এটা গুটে ৰাতিটো যাতে যাব পাৰি তেনেকুৱা এটা জায়গা নাম কব আপোনালোকে যত নেকি গলে ভাল হ'ব কমেন্ট কৰি জনাবচোন যে কোত যাব পাৰি আমি ভাবি আছো তাকে পোৱা নাই যে কোত যাও তেনেকুৱা জায়গা জনে জনে জায়গা ভালকৈ চিনি পায় বা জানে কমেন্ট কৰি জনাবচোন যে কোত যোৱা ভাল হ'ব যাম এই কিন্নতে এখনে হৈছে হোটেলখন আমি যিখনত চাহ খাম এতিয়া আহি পাইছোহি বলক এটা ভিতৰলৈ যাও এইটো চাই লওক এই কাপে হৈছে চাহ কাপ আৰু চাহৰ লগত আমি লৈ ললো চাহ আৰু বেসন বৰফি এটো মোৰ ফেভাৰিট হয় বেসন বৰফি লৈ ললো আৰু এতিয়া জলদি খাও খাই কৰি ঘৰত যাও যদি ভিডিওটো চাই ভাল পালে তে লাইক কমেন্ট শেয়াৰ কৰিবলৈ নাপাহৰিব থ্যাংক ইউ